দেখিছেনে আমাৰ কুকুৰটো? এইটো আমাৰ কুকুৰ গাইছ, বহুত মৰমৰ। সি খেলি আছে দেখিছেনে? ৰাতিপুৱা তাক বান্ধি থৈছে, তাক ফুৰাব লৈ যাব লাগে মানে। এতিয়া মোৰো গাড়ী চলোৱা টাইম হ'ল, নিবলৈ নাই আৰু। চাওক কি কৰি আছে সি। সদায় কৰা কামটো ধূপ তেল দি গাড়ীখন উলিয়াই ল'লোঁ ঘৰৰ পদূলিৰ পৰা। গাড়ীখন লৈ ওলাই আহিলোঁ টাউনলৈ বুলি। কালী মন্দিৰলৈ আহিছিলোঁ, মাক দৰ্শন কৰিলোঁ। বৰ্তমানে যাব লৈছোঁ আৰু গাড়ী দেৱে পূজা কৰি দিলে দিনটোৰ কাৰণে ওলাই যাম এতিয়া ন। ঠিক আছে, গৈ থাকোঁ ন। চাহটো খাই ল'লোঁ লাহে লাহে ধৰিয়ে। কি কথা পাতি আছোঁ আকৌ, দাদাজনৰ লগত কথা পাতি আছোঁ। তেওঁ এখন মোৰ এখন, এতিয়া কি মানুহ অপেক্ষাত ন। মানুহ আহিবহে টাউনত লাহে লাহে, মানুহ আহিব, আমি ভাড়া মাৰিম। অটোৱালা লাইফ সেইবিলাকে আৰু। গান এটা আছে নহয়, কি বুলি কয়? অটোৱালা মই গান্ধীনগৰ, গান্ধীনগৰ তোমাকে বৰ ভাল পাওঁ। নিবনুৱা এই অৱস্থা। হেল্ল' গাইছ, বৰ্তমান ভাড়া চাড়া নাই, গতিকে ঘৰৰ বজাৰ অলপো কৰিব লাগে। ঘৰৰ বজাৰখিনি কৰি আহোঁ ব'লক, লগৰ দুজন আহি আছে। বজাৰ পালোহি, অলপ মাছ বেবী লয়, মোটা লয়, পাতল লয়, ৰঙা, ফুলা, বগা, যি মোজাই ল'ব আৰু বুজি মোজাটো 50 টকা পৰা। তুমি কি ল'বা চব্জি? বেচা নাই, কিন্তু এইটো অলপ আছে দাম নেই। 2 কেজি, 1 কেজি নহ'ব, দুটা হ'লে 1.5 কেজি 1 কেজি চাইজৰ নাই নহয়। সেইটো ভৰাই দিয়া 1 কেজি 600, সেইটো জোখাই আছে তাৰমানে। এই কমাই নি এখন চাওক বজাৰখন, শুকুবৰীয়া বজাৰ। এই আমাৰ ভাইজানে 10 টকা এটাও এৰি নিদিয়ে, তাকে 60 টকা লাগে এইকেইটা কবি। চাচা 60 টকা কম দিব পৰাটো, হে নহ'ব 50 কে ল। চাইজ সৰু সৰু না, লোকেল মালে হ'লেও দিব পৰা দামটো কওঁ ন। 5 টকা খুজিবা নহ'ব। নিজৰ খেতিৰ মাল কাৰণেহে মই দিব পাৰিছোঁ, তাত 90 টকাকৈ বেছি আছে। কোনোবাই যদি মৰিগাঁৱৰ পৰা চাই আছে, এখন বৰঙাবাৰী শুকুবৰীয়া বজাৰ। বৰ্তমান মই শুকুবৰীয়া বজাৰত আহিছোঁ। তুমি কি ল'লা? এই এনেকুৱা এইকেইটা ডাঙৰ ডাঙৰ বেছি বেজি দিয়া বেঙেনা নেকি? ইণ্ডেকশ্যন মা
আপোনালোকে পচন্দ কৰি লওক কোনটো লয় কোনকেইটা ল'ব 1 কেজি দে ভাল ভাল চাই দে আকৌ গাজৰ আধা কেজি 70 টকা বেঙেনা 40 30 কেজি চলি যায় আলু কেনেকৈ দিছা আলু 35 পলিথিন এটা দি দিয়ক পিঁয়াজ কেনেকুৱা ভালে বাৰু নালাগে কাকা কল কেনেকে বেচা গ'ল নেকি বেচা গ'ল নেকি এই কি কল দাদা এইটো মালভোগ এইটো চেনি কেনেকৈ কোনটো আশী কেনেকৈ টকা আৰু এইটো মালভোগটো হা 80 কম নাই দিব পৰা কোনটো কবি দিব কাৰণে ফুলকবি দিব কাৰণে ৰাস্তাৰ ওচৰত 70 টকা লাগিব দিয়ক অৱশেষত বজাৰ কৰি ভোক লগাৰ বাবে আমি কিবা এটা বহি একেলগে খাই ল'লোঁ হোটেলত আমাৰ বজাৰ কৰা হৈ গ'ল বৰ্তমান গৈ থাকোঁ এতিয়া আকৌ ভাড়া মাৰিব লাগিবগৈ মানুহবোৰ গৈ জাগিৰৰ পৰা ওলাই আহিলোঁ বৰ্তমান একো পোৱা নাই ভাড়া চাৰা গৈ থাকোঁ চাব পাৰে আমি বৰ্তমান জোনবিল মেলা পাইছোঁ এইখিনি জোনবিল মেলা হয় এইখিনি পাইছিলোঁ ইয়াতে জোনবিল মেলা হয় এইটো এয়া গোভা ৰজাৰ দিনৰ জোনবিল মেলা ইয়াত জোনবিল মেলা হয় আৰু লগতে লাগি আছে ডালমিয়া চিমেণ্ট ফেক্টৰী এটা এইটো ডালমিয়া চিমেণ্ট ফেক্টৰী আমি বৰ্তমান এয়া বঘৰা পাইছোঁহি বঘৰাত এখন হ'বলৈ গৈ আছে মেডিকেল কলেজ এইখন মেডিকেল কলেজ আপোনালোকে দেখিছেনে ভালদৰে মোবাইলত ইমান এটা ভালদৰে প্ৰকাশ হৈছে নাই মই নাজানো তথাপিও দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক এইখন চাওক বঘৰা মেডিকেল কলেজ বৰ্তমান আহি আছোঁ আমি বুঢ়াগাঁও 4জন মানুহ লৈ চাই থাকক লং জাৰ্ণি হয় ৰাস্তা ধুনীয়া হয় হ'লেও লং জাৰ্ণি আৰু চাই থাকক আপোনালোকে তাত গৈ আৰু ভাল ভাল কিছুমান ভিউ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক বৰ্তমান মই আছোঁ বুঢ়াগাঁও চাৰিআলি তিনিআলিত ষ্টেণ্ড কৰি আছোঁ গাড়ীখন ৰখি আছে ইয়াৰ পৰা কি পাওঁ লওঁ
বুঢ়াগাঁও তিনিআলি মেইন চাৰিআলি আৰু বুঢ়াগাঁৱৰ পৰা আহি পালোঁ জাষ্ট টাউন পালোঁহি বৰ্তমান আৰু ভাড়া চাড়া মাৰি থকা হেৰিটো নাই গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি মোৰ ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই গাড়ী ঘৰৰ ভিতৰত সোমাই মচি কৰি ল'লোঁ বৰ্তমান